আহিলে অলপ বাহিৰৰ ফালে অলপ এতিয়া ওলাই আহিছোঁ ফাৰ্ষ্ট এতিয়া আমি আৰু প্ৰায় আপোনালোকে দোকানবিলাক চাই চাওক এনেকৈ দেউলীয়া হাতত আছোঁ তাৰ ভিতৰত আছোঁ আপুনি আহিছিলে মই ভিডিঅ' বনাব আহিলোঁ আৰু ভিতৰৰ পৰা আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম এইটো এতিয়া আমাৰ দেওৰ যিটো আমাৰ বলি দিয়া আগত আমাৰ যিটো হেৰি কয় মানে মাছ আনিৰ কাৰণে এটা নিয়ম হেৰি বুলি কয় মই বিশেষ ভালকৈ নাজানো কিন্তু তাৰ কাৰণে মই অলপ আপোনালোকক দেখাই দিলোঁ চাওক এতিয়া এনেধৰণে আপোনালোকে হেৰি কৰি লয় মই অকলে অহা নাই মোৰ লগত আহিছে এয়া মোৰ খোলালি আৰু মোৰ মিছেছ আহিছে আৰু প্ৰায় আহি মই ফটো ল'লোঁ ফটো লৈ মেলি অলপ হেৰি কৰিছোঁ ইয়াত মানুহৰ ভিৰ সমাগমটো বহুত বেছি হয় আৰু ইয়াৰ কাৰণে আপোনালোকে চাই থাকক এনেধৰণে আপোনালোকে প্ৰতি বছৰে যেতিয়া দুৰ্গা পূজা হয় আমাৰ দেউলীয়া থানৰ সত্ৰত ইয়াৰ পৰা হেৰি কৰা হয় সেইটো লৈ ল'ব ভাল প্ৰদৰ্শন কৰে এইটো আমাৰ যিটো কলিতা সংবিধানৰ মতে আৰু মই বিশেষ ইমান নাজানো কিন্তু আপোনালোকে চাই থাকক প্ৰথম এইটো আমাৰ মন্দিৰটো ইয়াৰ ভিতৰত থাকে আমাৰ খাই ল'ব ভক্তসকলৰ বহুত সমাগম হৈছে লাহে লাহে ৰাতি যেতিয়া যিমান সিমান যেতিয়া মোৰ বলি দিয়া সময় হৈছে সেই টাইমতো মানুহ ভিৰৰ বহুত আপোনালোকে চাবলৈ এতিয়াও প্ৰায় আহিয়ে আছে
অলপ বাহিৰৰ ফালে অলপ ওলাই আহিলোঁ আৰু এনেকৈ আছে মানুহৰ গোটেই সমাগমটো ইমান ভিৰ হৈ থকা নাই এতিয়া ৰাতি হ'লে অলপ ভিৰ হ'ব আমি মেছেজ পাইছিলোঁ বলি দিয়া ভয় কৰে সেইকাৰণে বাহিৰলৈ লৈ আহিব লগা হয় আৰু এনেকৈ কি কৰে চাবা এতিয়া ওলাই আহিছোঁ ফাৰ্ষ্ট এতিয়া আমি আমাৰ যিটো দুৰ্গা মা তাত আছোঁ আৰু পোনপ্ৰথমে আমি যেতিয়া সোমাই আহিছিলোঁ আমাৰ প্ৰথম গেটখন এইখনেই হয় হাৰিদেৱলৈ আমাৰ এইটো নোপোৱাখনে এলেকাৰ ভিতৰত পৰে আৰু এইটো চাওক বাহিৰৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ এনেকৈ আছে দোকান বজাৰবিলাক আৰু বিভিন্ন ধৰণৰ দোকান আছে ইয়াত প্ৰায় পোৱা হৈছে দিয়া হৈছে আৰু এনেধৰণে মেছেজ কৰি আছোঁ মোৰ যাবই লাগিব এতিয়া গৈ আছোঁ চাওক আৰু প্ৰায় আপোনালোকে দোকানবিলাক চাই চাওক এনেকৈ ধৰণে ভাতবিলাকত অহা হয় অলপ দেখাই দিছোঁ আপোনালোকে চাওক গাড়ীখনৰ ওচৰলৈ যোৱালৈকে মানে এনেকৈ অলপ দেখাই দিছোঁ লৈ যায় মোবাইলটো মোৰ আকৌ হাতৰ পৰা ইমান বেলেঞ্চ নাথাকে আৰু প্ৰায় মানুহৰ সমাগমটো ইমান বহুত ভিৰ হৈছে আৰু ৰাতি হোৱা মাত্ৰকৈ ইয়াত মানুহ ভৰি দিব নোৱাৰা হয় এই ভাগ্য আছে এতিয়া আমি বেক চাইডে আহি আছোঁ এনেকৈ তাৰপিছত এই মই আগত মোক মেছেজ কৰি আছে ওলালি আন্ধাৰে দেখাই দিছোঁ পূজা এতিয়া আমি বঙালীপতি মণ্ডপলৈ গৈ আছোঁ আমি প্ৰায় পুৰা পূজা বজাৰখন লাগি আছে যেনিবা ব্লগটো বনাইছিলোঁ আধাতে মানে ষ্টপ কৰি দিওঁ মানুহ ইমান ভিৰ হৈ আছে এতিয়া এডোখৰ মণিমুকুটা লৈ আছে আৰু এইডোখৰ পৰা আমি ওলাই যাওঁ অকণ পাছত টোপনি ধৰিছে নি কোৱাত টোপনি ধৰিছে